সো গাইজ বাণিজ্য মেলাত সোমিলোঁ আমি এইবাৰ চাওক ইমান উল্টা চেণ্ডেল দোকান একদম পুৰা কিমান দোকান হৈছে আপোনালোকে আহিব পাৰিব 31 তাৰিখলৈকে আছে ইমান ফুল চাওক নাই কিমান মজা মজা ফুল একদম কিনিবলৈ মন যায় কিন্তু পইচা নাই হাতত সেইকাৰণে বাৰ্থডে পাছত কিনিম আৰু ইমান আচাৰৰ দোকান তামান আৰু বাণিজ্য মেলাততো গমেই পায় ঐ মানে মোৰ ফ্ৰেণ্ড হয় আৰু ইমান উল্টা কাপোৰ কি ক'ম আৰু মানুহ মানে হৈছে বহুত হৈছে মানুহ আৰু সন্ধ্যা হোৱাও নাই চাওক পুৰা তামান মানুহ ইমান চাওক কিনিব পাৰিব আহক 31 তাৰিখলৈকে আছে এইমাহ বস্তু কিনিব পাৰিব 30 টকা দাম হা বেছি নহয় আৰু এইমাহ চাওক এইখান লেখা আছে এতে বস্তু লৈ বস্তু মানে আৰু কি ক'ম আৰু ইমান ফুল চাওক না একদম ফুল মাহা বেছি ভাল লাগিছে চবত চাই হায়েষ্ট আচাৰৰ দোকান আৰু এইগিলা চাওক না মেইন বস্তু হ'ল এইগিলা আৰু চবত চাই মানে ঘূৰা বস্তু হেৰি নাই আৰু হ'ল আমাৰ কাৰণে চেংৰা মানুহৰ কাৰণেতো দোকানখন এইখানেই হয় বিখ্যাত দোকান বেলেগ বস্তু থাকক নাথাকক এইখান দোকান থাকিব লাগিব আৰু মানে এইবাৰ বেক কেমেৰা দি কৰা নাই মানে সন্ধ্যা হৈ আছে না সেইকাৰণে বাহিৰত ওলাই আহিলোঁ বেয়া চ' গাইজ মানে এইখিনি দেখাবলৈ পাহৰি গৈছিলোঁ মানে কি ক'ম আৰু এই নাগৰতলা আহিছে সৰু মানুহৰ কাৰণে আৰু এইখান গাড়ীত উঠা আৰু এইখান আহিছে মানে তামান আৰু এনজয় কৰিব পাৰিব সৰু মানুহ আহিলে আহিব আৰু 31 তাৰিখলৈকে আছে এই দি হ'লে এইখান মেইনখান মানে মেইনখান আমি এইভাগে পাহৰি গৈছিলোঁ মই